অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱক আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত আজি শিৱসাগৰ জিলাৰ পৰ্যটন খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিৱসাগৰ যুৱদলত অনুষ্ঠিত আলোচনা চক্ৰখনত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন নিগমৰ উপাধ্যক্ষ ডাঃ ৰমেন ডেকা। শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে সহযোগিতা লাগিব বুলি ডেকাই আহ্বান জনাইছে। ইফালে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঐতিহাসিক স্থান কিছুমানত চলি থকা বেদখল উচ্ছেদ কৰিবলৈ চৰকাৰে পদক্ষেপ ল'ব বুলি সদৰি কৰে ৰমেন ডেকাই। শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগে আঁত ধৰা আলোচনা চক্ৰখনত অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সময়ত টুৰিজিম ইণ্ডাষ্ট্ৰীটো আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ আছে মানুহবোৰ সেইফালে যোৱা নাছিলে। কিন্তু এতিয়া যিহেতু কোভিড খাম কাটিছে, একেবাৰে খাম নাইকিয়া হৈ যোৱা নাই, মানুহবোৰ 2 বছৰ 3 বছৰ ধৰি ঘৰত আছে। গতিকে এই সময়ত মানুহবোৰ অলপ ওলোৱাৰ চিন্তা কৰিছে আৰু ওলাইছে, কাৰণ কিমান দিন মানুহবোৰ ঘৰত বন্দী হৈ থাকিব। গতিকে তাৰ সম্ভাৱনাটো শিৱসাগৰত বহুত আমি দেখিছোঁ আৰু সেই সম্ভাৱনা আমি কি ধৰণে ল'ব পাৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এই বিভিন্ন ঠাইত দেখা যাচ্ছে ঐতিহ্য কীৰ্তিচিহ্নসমূহ মানে বেদখল হৈছে আৰু চৰাইদেউ জিলাতো মৈদামেই বেদখল হৈছে আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগ নীৰৱ দৰ্শক হৈ আছে। কেন্দ্ৰীয় পুৰাতত্ব বিভাগ আৰু অসম চৰকাৰে মিলি এই যিবোৰ মানে হৈছে বেদখল হৈছে, এই বেদখল মুক্ত কৰিবলৈ আমাৰ চৰকাৰ হিমন্ত বিশ্ব ডাঙৰীয়া চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ দায়বদ্ধ আৰু তেওঁলোকে নিশ্চয় এইটো কৰিব। ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ দ্বাৰা লগতে শিৱসাগৰ জিলাৰ সহযোগত ৰিডিস্কভাৰিং শিৱসাগৰ নামেৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় যুৱদলে। এই ৰিডিস্কভাৰিং শিৱসাগৰ এইকাৰণে কোৱা হৈছে যে শিৱসাগৰত বহুতো সম্পদ আছে। এই সম্পদবোৰ আমি বাহিৰলৈ লৈ যাব লাগিব, যাতে বাহিৰৰ জনতাই এই কথাটো জানে, পৰ্যটন যাতে বেছি হয়, পৰ্যটক যাতে আহে, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাব লাগিব আৰু এই প্ৰচেষ্টাটো কোঅৰ্ডিনেটেড এফৰ্ট হ'ব লাগিব সকলোৰে মাজত। সেইকাৰণে এই চেমিনাৰখন কৰা হৈছে। এই চেমিনাৰখনত টুৰ অপাৰেটৰসকলক মতা হৈছে। এই চেমিনাৰখনত যিসকল মানুহ পৰ্যটনৰ লগত জড়িত আছে, হোটেল ইণ্ডাষ্ট্ৰী হওক, আন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে, তেওঁলোকক আমি ইয়াত মাতিছোঁ। ৰিচৰ্চ পাৰ্চনসকলক মাতিছোঁ যাতে তেওঁলোকে আইডিয়া এটা দিব পাৰে কি ধৰণে আমি শিৱসাগৰখনক মানে এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰি এমপ্লয়মেণ্টতে হওক, ব্যৱসায় বাণিজ্যতে সহযোগ কৰিব পৰা যায়, তাৰ কাৰণে এক প্ৰচেষ্টা আজি হাতত লৈছোঁ। আৰু এতিয়ালৈ আমি যি আলোচনা কৰিছোঁ, মানুহৰ মাজত উৎসাহ আছে, যিসকল যুৱক যুৱতী আহিছে বা ট্ৰেন্সপৰ্ট অপাৰেটৰ আহিছে বা আন যিসকল আহিছে ৰিচৰ্চ পাৰ্চন। গতিকে শিৱসাগৰত সমল আছে, হেৰিটেজ ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰাৰো সমল আছে, কিন্তু সেই সমলবোৰ আমি ভালদৰে ৰাখিব লাগিব। আমি 2-3টা কথাত বহুত গুৰুত্ব দিব লাগিব। স্বচ্ছতা থাকিব লাগিব, প্ৰফেচনেলিজিম হ'ব লাগিব, তেতিয়া নিশ্চয় শিৱসাগৰখন বিশ্বৰ মানচিত্ৰত এখন হেৰিটেজ ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰাৰ মানে হেৰিটেজ ডিষ্ট্ৰিক্ট হিচাপে স্থান পাব। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।